যোৱাকালি একাদশী গ'ল, তাৰে মই অলপ দেখাম। এয়া মই ফুল ছিঙি এখন শৰাই ৰাতিপুৱাই গা পা ধুই আমাৰ মন্দিৰতেই দিলোঁ। আমাৰ শিৱৰ মন্দিৰ। মই প্ৰত্যেকবাৰে আমি একাদশী পালোঁ, এইবাৰ দেখাইছোঁ আপোনালোকক অলপ। এয়া সেৱা জনালোঁ, জনাই এইবাৰ মই ফল কাটিম। আম, আনাৰস, কঁঠাল আৰু মগু। আমি দিনটো এনেকৈ লঘনে থাকি ফল মূল খাই মগু খাই থাকোঁ। তাৰপিছতে গধূলি আকৌ ভাতৰ দিহা কৰোঁ। এয়া তিয়ঁহ, গধূলি এই ভাত ঘিৰে, এয়া পিটিকা। তাৰে পিছত মই মুগ বইল কৰিছিলোঁ, এয়া ভাতকেৰেলা পিটিকা, এই বেঙেনা পিটিকা, এয়া মগু পিটিকা, এয়া আম, এয়া আলু পিটিকা আৰু তিয়ঁহ। আৰু মই কুকাৰতে মগু বইল কৰি আদা গুটি